নমস্কাৰ মই মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। মই এই ভিডিঅ'টোৰ যোগেদি তোমালোকক ত্ৰিভুজৰ মধ্যমা আৰু উন্নতিৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছো। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেন্ট আৰু লগৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা অনাগত দিনত এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে। আহাচোন এতিয়া আৰম্ভ কৰো। মধ্যমা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডডালক ত্ৰিভুজৰ মধ্যমা বোলে। এই মধ্যবিন্দু মিড পইণ্টটোৱে বাহুডালক দুটা সমান অংশত ভাগ কৰে। এটা ত্ৰিভুজৰ মধ্যমা তিনিডাল। মধ্যমা তিনিডাল ত্ৰিভুজৰ অন্তৰ্ভাগত থাকে। মধ্যমা কেইডালে কটাকটি কৰা মাজৰ যিটো বিন্দু মই জি বুলি ধৰিছো, এই জি বিন্দুটোক চেন্ট্ৰইড বুলি কোৱা হয়। এতিয়া চোৱা, মই এটা ত্ৰিভুজ আঁকিছো, নাম দিছো এ বি চি। আমি জানো ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু, তিনিডাল বাহু 1 2 3 1 2 3 এই তিনিটা শীৰ্ষবিন্দু 1 2 3 এই তিনিডাল বাহু আৰু তিনিটা কোণ 1 2 3 এই তিনিটা কোণ তিনিটা বাহু আৰু তিনিটা শীৰ্ষবিন্দু থাকে আৰু তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া চোৱা, এই ত্ৰিভুজটো শীৰ্ষবিন্দুৰ পৰা এ শীৰ্ষবিন্দুৰ বিপৰীত বাহু বি চি, বি শীৰ্ষবিন্দুৰ বিপৰীত বাহু চি এ আৰু চি শীৰ্ষবিন্দুৰ বিপৰীত বাহু এ বি। এতিয়া চোৱা, মই যদি এ শীৰ্ষবিন্দুটো লওঁ, তেতিয়া এই শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহু বি চিৰ মধ্যবিন্দু, এইটো এটা মধ্যবিন্দু, ইয়াৰ এ চি মধ্যবিন্দু এইটো, এ বি মধ্যবিন্দু এইটো, তিনিডাল বাহুত তিনিটা মধ্যবিন্দু। এতিয়া এই শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহু বি চিৰ মধ্যবিন্দুলৈ যিডাল ৰেখাখণ্ড আঁকিম, এই ৰেখাখণ্ডডালে হ'ব ত্ৰিভুজটোৰ মধ্যমা। ইডালে মধ্যমা। এই মধ্যবিন্দুটোৱে বাহুডালক দুটা সমান অংশত ভাগ কৰে। এই বাহুডালক দুটা সমান ভাগ কৰে, অৰ্থাৎ এ ডি এডাল মধ্যমা, এই এডিডাল মধ্যমা। এতিয়া ইয়াত যিহেতু মধ্যবিন্দুটোৱে বি চি বাহুডালক দুটা সমান অংশত ভাগ কৰে, গতিকে বি ডি সমান ডি চি, অৰ্থাৎ বি ডি সমান হ'ব আৰু ডি চি সমান হ'ব, বাহু দুডাল সমান হ'ব। এতিয়া চোৱা, বি শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহু চি এলে আমি যদি এডাল টানো মধ্যমা ৰেখাখণ্ড আঁকো, এই মধ্যবিন্দুলৈ এইটো ধৰি ললো ই, অৰ্থাৎ বি ই এডাল মধ্যমা। আকৌ চি শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ এডাল যদি আঁকো, এইটো এফ ধৰি ললো, এতিয়া চি এফ এডাল মধ্যমা হ'ব। এতিয়া এনেদৰে ত্ৰিভুজটোত আমি তিনিডাল মধ্যমা পালো, এডাল এ ডি, এডাল বি ই আৰু এডাল চি। এই তিনিডাল মধ্যমাই যিটো বিন্দুত কটাকটি কৰে, সেই বিন্দুটো জি বিন্দু নাম দিছো, আৰু এই জি বিন্দুটোক মধ্যমা তিনিডালৰ কেন্দ্ৰবিন্দু বা চেন্ট্ৰইড বুলি কোৱা হয়। এতিয়া এই জি বিন্দুৰে মধ্যমা তিনিডালে যিটো বিন্দুত কটাকটি কৰে, সেই বিন্দুটোক বাহু কেইডালৰ কেন্দ্ৰবিন্দু, মধ্যমা কেইডালৰ কেন্দ্ৰবিন্দু আৰু ইয়াক ইংৰাজীত চেন্ট্ৰইড বুলি কোৱা হয়। চেন্ট্ৰইড। এতিয়া এই মধ্যমা কেইডাল শীৰ্ষবিন্দুৰ পৰা চেন্ট্ৰইডলৈকে দূৰত্বটো 2 আৰু চেন্ট্ৰইডৰ পৰা বাহুলৈ দূৰত্বটো 1। ঠিক সেইদৰে শীৰ্ষবিন্দুৰ পৰা চেন্ট্ৰইডলৈকে 2 আৰু চেন্ট্ৰইডৰ পৰা বাহুলৈকে 1, অৰ্থাৎ ঠিক সেইদৰে চি শীৰ্ষবিন্দুৰ পৰা চেন্ট্ৰইডলৈকে 2 আৰু চেন্ট্ৰইডৰ পৰা বাহুলৈকে 1, অৰ্থাৎ এই মধ্যমাডালক 2:1 অনুপাতত ভাগ কৰে।
এতিয়া আমি ত্ৰিভুজৰ মধ্যমাৰ বিষয়ে জানিলো এতিয়া ত্ৰিভুজৰ এতিয়া চোৱা উন্নতি মানে হ'ল এটা ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ টনা লম্বডালক ত্ৰিভুজটোৰ উন্নতি বোলা হয় শীৰ্ষবিন্দু এৰ পৰা বি চিৰ ওপৰত লম্ব হোৱা এ বি ৰেখাখণ্ডডালে ইয়াৰ উন্নতি আমি চিত্ৰত আলোচনা কৰিম গতিকে ত্ৰিভুজটোৰ উন্নতিয়ে শীৰ্ষবিন্দুৰ পৰা ভূমিৰ দূৰত্ব অৰ্থাৎ ইয়াৰ উচ্চতাক বুজায় মন কৰিবা ত্ৰিভুজৰ উন্নতি তিনিডাল ত্ৰিভুজটোৰ অন্তৰ্ভাগত নাথাকিবও পাৰে এতিয়া চাম মই এটা ত্ৰিভুজ আঁকিছো এ বি চি আমি জানো শীৰ্ষবিন্দু তিনিটা আৰু বাহু তিনিটা কোণ তিনিটা যে এই শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ যিডাল লম্ব আঁকিম এই লম্বডালে হ'ব উন্নতি এ ডি এতিয়া এই এ ডি ডালে হ'ল ত্ৰিভুজটোৰ উন্নতি এই শীৰ্ষবিন্দুৰ পৰা বি চি বাহুলৈ যিডাল লম্ব আঁকিম এই লম্বডালে হ'ল উন্নতি এতিয়া চোৱা এই লম্বডালে এই উন্নতিয়ে শীৰ্ষবিন্দুৰ পৰা এই বি চি বাহুৰ দূৰত্বটো বুজায় আমি যদি বি চিক বেছ বুলি ধৰি লওঁ বা ভূমি বুলি ধৰি লওঁ তেতিয়া ভূমিৰ পৰা শীৰ্ষবিন্দুৰ যিটো দূৰত্ব সেই দূৰত্বটোৱে হ'ব উচ্চতা আৰু উচ্চতা বা হাইট আৰু এই হাইটটোৱে হ'ব উন্নতি বি চি ভূমিৰ পৰা শীৰ্ষবিন্দুৰ যিটো দূৰত্ব আৰু এই দূৰত্বটোৱে হ'ব উচ্চতা আৰু এই উচ্চতাটোৱে হ'ব ত্ৰিভুজটোৰ উন্নতি এতিয়া এইদৰে আমি তিনিডাল উন্নতি আঁকিব পাৰোঁ বি শীৰ্ষবিন্দুৰ পৰা চি এ বাহুলৈ আৰু চি শীৰ্ষবিন্দুৰ পৰা এ বি বাহুলৈ আমি এনেকৈ তিনিডাল উন্নতি আঁকিব পাৰোঁ এডাল দুডাল আৰু এডাল তিনিডাল এতিয়া এই তিনিডাল এতিয়া নাম দি লৈছো এইটো ই এইটো এফ এতিয়া আমি উন্নতি তিনিডাল পালো এ বি বি ই আৰু চি এফ এই তিনিডাল উন্নতি এতিয়া চোৱা এই তিনিডাল উন্নতিয়ে এই মাজৰ বিন্দু যিটোত কটাকটি কৰিছে সেই কটাকটি কৰা বিন্দুটোক আমি জি বুলি ধৰিলো এতিয়া এই জি বিন্দুটোৱে হ'ল লম্ব কেন্দ্ৰ বা অৰ্থ চেণ্টাৰ লম্ব কেন্দ্ৰ বা অৰ্থ চেণ্টাৰ এতিয়া ত্ৰিভুজৰ উন্নতি কেইডাল ত্ৰিভুজটোৰ অন্তৰ্ভাগত নাথাকিবও পাৰে এতিয়া চাওঁ আহা এইটো এটা ত্ৰিভুজ আমি জানো ত্ৰিভুজ কোণ হিচাপে তিনিটা ভাগত ভাগ কৰা হৈছে সূক্ষ্মকোণী সমকোণী আৰু স্থূলকোণী এতিয়া আমি যিটোত আলোচনা কৰিছিলো এইটো সূক্ষ্মকোণী ত্ৰিভুজ অন্তৰ্ভাগত আছে তিনিডাল উন্নতি অন্তৰ্ভাগ আছে সূক্ষ্মকোণী মানে 90 ডিগ্ৰী তলৰ কোণ যিটো এক সমকোণতকৈ সৰু কোণকেইটা ত্ৰিভুজৰ কোণকেইটা এক সমকোণতকৈ কম সেইটোৱে হ'ল সূক্ষ্মকোণী এতিয়া যিটো আলোচনা কৰিলো এইটো সূক্ষ্মকোণী ত্ৰিভুজ গতিকে আমি এতিয়া বুজি পালো যে সূক্ষ্মকোণী ত্ৰিভুজত উন্নতি কেইডাল অন্তৰ্ভাগত থাকে এতিয়া চোৱা সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ মানে এটা কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী এক সমকোণ সমান 90 ডিগ্ৰী এইটো কোণটো সমকোণ অৰ্থাৎ এইটো 90 ডিগ্ৰী এ বি চি এতিয়া এই বি শীৰ্ষবিন্দুৰ বিপৰীত বাহু বা সমকোণৰ সন্মুখৰ বাহুটো এইটো অতিভুজ বুলি কোৱা হয় এইটো অতিভুজ এতিয়া এইটো অতিভুজ এতিয়া বি চিক যদি আমি বেছ বুলি ধৰো ভূমি বুলি ধৰো তেতিয়া উন্নতি হ'ব এ বি এই উন্নতিডাল এতিয়া ত্ৰিভুজটোৰ বাহুৰ লগত মিলি গৈছে আকৌ যদি এ বিক বেছ বুলি ধৰো তেতিয়া উন্নতি হ'ব বি চি ইয়াত এ বি এতিয়া
এবিক উন্নতি বেজ বুলি ধৰিলে উন্নতি হৈছে বিসি আৰু বিসিক বেজ বুলি ধৰিলে উন্নতি হৈছে এবি। এতিয়া এবি উন্নতিডাল এবি বাহুৰ লগত মিলি গৈছে। এতিয়া বিসি উন্নতিডাল বিসি বাহুৰ লগত মিলি গৈছে। এতিয়া 3 নম্বৰডাল আমি বি শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টানিম অতিভুজলৈ বি, এইটো ধৰি লওক ডি। এতিয়া উন্নতি 3ডাল হ'ব এ বি, বি চি আৰু বি ডি। এতিয়া এ বি বি চি এই দুডাল বাহুৰ লগত মিলি গৈছে উন্নতি দুডাল, আৰু বি ডি ত্ৰিভুজটোৰ অন্তৰ্ভাগত আছে, এইডাল অন্তৰ্ভাগত আছে। এতিয়া আমি গম পালো যে ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ দুডাল উন্নতি দুডাল ত্ৰিভুজটোৰ বাহুৰ লগত মিলি যায় আৰু আনডাল ত্ৰিভুজটোৰ মধ্যভাগত থাকে। এতিয়া স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত চাওঁ। এইটো এটা স্থূলকোণী ত্ৰিভুজ, অৰ্থাৎ এই কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু এই কোণটো। এতিয়া আমি আঁকি চাওঁচোন। এইটো হ'ল স্থূলকোণী ত্ৰিভুজ, এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ সৰু এই কোণটো। এতিয়া এ বি চি, এতিয়া চোৱা এই বি শীৰ্ষবিন্দুৰ বিপৰীত বাহু এ চিলৈ আমি এডাল লম্ব আঁকিলো, বি ডি এইডাল ধৰি ললো উন্নতি, এইডাল উন্নতি। ঠিক আছে, এই শীৰ্ষবিন্দুৰ পৰা আঁকিবলৈ হলে আমি এই বি চি বাহুডালক এছ বিন্দুলৈকে বহাই ললো, এছ বিন্দু এইটো বহাই ললো, বি চি বাহুডালক এছ বিন্দুলৈ বহাই দিলো। এতিয়া শীৰ্ষবিন্দুৰ পৰা এছ বিন্দুলৈকে যিডাল লম্ব আঁকিম সেইডালেই হ'ল উন্নতি। ঠিক সেইদৰে চি শীৰ্ষবিন্দুৰ কাৰণে আমি এ বি বাহুডালক বহাই দিম, চি ডি ই লৈকে ধৰিলো, এই ই বিন্দুলৈকে বহাই দিছো। এই এ বি বাহুডালক ই বিন্দুলৈকে বহাই দিছো। এতিয়া চি শীৰ্ষবিন্দুৰ পৰা ইয়ালৈকে টানিছো চি ই। এতিয়া এডাল উন্নতি। এতিয়া এই উন্নতি 3ডাল ত্ৰিভুজটোৰ বহিভাগত আছে, এডাল উন্নতি, এডাল উন্নতি। এতিয়া আমি এই উন্নতি 3ডাল যদি সংযোগ কৰি দিওঁ, বঢ়াই দিওঁ, এনেকে বঢ়াই দিলে এইটো জি বিন্দুটোত লাগিব, কটাকটি কৰিব। এই জি বিন্দুটোৱে হ'ল লম্ব কেন্দ্ৰ বা অৰ্থ চেণ্টাৰ। এই জি বিন্দুটো হ'ব অৰ্থ চেণ্টাৰ, অৰ্থাৎ এ এছক বহাই দিছো জি বিন্দুলৈকে, বি ডিক বহাই দিছো জি বিন্দুলৈকে, চি ইক বহাই দিছো জি বিন্দুলৈকে। এতিয়া এইটোৱে হ'ব ইয়াৰ অৰ্থ চেণ্টাৰ বা লম্ব কেন্দ্ৰ। এতিয়া দেখিলো যে স্থূলকোণী ত্ৰিভুজত দুডাল উন্নতি ত্ৰিভুজটোৰ বহিভাগত আছে আৰু এডাল অন্তৰ্ভাগত আছে। আৰু এটা চোৱা, এই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তোমালোকক ক'বলৈ থাকি গ'ল, এইখিনিতে কৈ থওঁ। এই যি দুডাল ত্ৰিভুজ শীৰ্ষবিন্দু বিটো, এই বিটোৱে হ'ব লম্ব কেন্দ্ৰ বা অৰ্থ চেণ্টাৰ। অৰ্থ চেণ্টাৰ সমকোণী ত্ৰিভুজত, কাৰণ এই এ বি বাহুডাল, এই এ বিডাল বাহু উন্নতি আৰু বি চিডাল বাহু আৰু উন্নতি, আৰু বি ডিডাল এডাল অন্তৰ্ভাগত থকা উন্নতি। এতিয়া এই উন্নতি 3ডাল যিটো বিন্দুত লগ লাগিছে, এই বিন্দুটোৱে হ'ব ত্ৰিভুজটোৰ লম্ব কেন্দ্ৰ বা অৰ্থ চেণ্টাৰ। এতিয়া আমি গম পালো মধ্যমা ত্ৰিভুজৰ 3ডাল অন্তৰ্ভাগত থাকে। শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টানিলে সেইডাল মধ্যমা হয়, আৰু শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বডাল হ'ল উন্নতি,
আৰু শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা হল টনাডাল হল মধ্যমা। এতিয়া মধ্যমা তিনিডাল থাকে, তিনিডাল ত্ৰিভুজটোৰ অন্তৰ্ভাগত থাকে, কিন্তু উন্নতি তিনিডাল ত্ৰিভুজটোৰ অন্তৰ্ভাগত নাথাকিবও পাৰে। সেইটো তোমালোকে মনত ৰাখি ল'বা। এতিয়া আমি চাওঁ হা, ত্ৰিভুজ পি পি কিউ আৰৰ PM এডাল মধ্যমা হ'ব, বাহু হ'ব নে উন্নতি হ'ব? ঠিক সেইদৰে ত্ৰিভুজ পি কিউ আৰৰ মধ্যবিন্দু যদি D হয়, কিউ আৰৰ মধ্যবিন্দু যদি D হয়, তেন্তে PD এডাল মধ্যমা হ'ব, উন্নতি হ'ব নে বাহু হ'ব? এতিয়া চোৱা, PQ ত্ৰিভুজৰ PM এডাল লম্ব উন্নতি যেটা হব উন্নতি, কাৰণ উন্নতি হবলৈ হলে এই 90 ডিগ্ৰী কোণ হৈছে এই চিম্বলটো থাকিব। তোমালোকে মনত ৰাখিবা, লম্ব সদায় 90 ডিগ্ৰী কোণ কৰি থাকে, আৰু সেই লম্বডালে হ'ল ত্ৰিভুজটোৰ উন্নতি। এতিয়া এই চিম্বলটো থাকিলে তোমালোকে গম পাবা যে এইটো উন্নতি। আৰু মধ্যমাৰ ক্ষেত্ৰত চোৱা, মধ্যবিন্দু কথাটো উল্লেখ থাকিব তাত, কিউ আৰৰ মধ্যবিন্দু D। এতিয়া আমি মধ্যমা টানো শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডডালৰ মধ্যমা। ঠিক আছে, পি কিউ আৰু কিউ মধ্যবিন্দু D যেতিয়া কৈছে D হয়, PD এডাল মধ্যমা হ'ব, কাৰণ পি শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দু D লৈ আমি PD ডাল অংকন কৰা হৈছে। সেইকাৰণে ইয়াত হ'ব এইটো মধ্যমা, দ্বিতীয়টো হ'ব, প্ৰথমটোত হ'ব উন্নতি, দ্বিতীয়টোত হ'ব মধ্যমা। সেইটো মনত ৰাখিব। যদি মধ্যবিন্দুৰ কথাটো উল্লেখ থাকে তেতিয়া মধ্যমা হ'ব, আৰু যদি মধ্যবিন্দুটো উল্লেখ নাথাকে, এই চিম্বলটো থাকে, তেতিয়া উন্নতি হ'ব। আৰু উন্নতিডাল সদায় এনেকে বেকাকে নাথাকে, এইটো মনত ৰাখিবা। এইটো ত্ৰিভুজ, এইটো উন্নতিডাল এনেকে নাথাকে কেতিয়াও, কাৰণ এইটো ষ্ট্ৰেট থাকিব, এইটো 90 ডিগ্ৰী কোণ হ'ব লাগিব। এই কোণটো L, ইংৰাজী L আখৰটোলৈ মনত পেলাবা। এই L আখৰটো, এই চুকটোত 90 ডিগ্ৰী কোণ হয়, ইংৰাজী L আখৰটোলৈ মনত পেলালে তোমালোকে লম্বডাল লম্ব হ'ব, আৰু এই লম্ব হ'লে ত্ৰিভুজটোৰ উন্নতি হ'ব। এতিয়া মনত ৰখা সহজ উপায়টো ইংৰাজীত L, লম্বৰ কাৰণে, উন্নতিৰ কাৰণে। আৰু মধ্যমাৰ কাৰণে তোমালোকে বিপৰীত বাহুৰ মধ্যবিন্দু এই কথাটো উল্লেখ থাকিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পাম। ধন্যবাদ।